হৈছে কি ক'ব? अस्मिता राग्बी लीग गुरेश्वरत আজি 9 আৰু 10 নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। আজিৰ কাৰ্যসূচীত আমাৰ তামুলপুৰ জিলাৰ মাননীয় উপায়ুক্ত জিলা উপায়ুক্ত পংকজ ছাৰে আহি উদ্বোধন কৰি গ'ল। আমাৰ এই খেলখনত অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণে আহি অংশগ্ৰহণ কৰিছে। আজি খেলত সাব জুনিয়ৰ আৰু জুনিয়ৰ দুইটা শাখাত অনুষ্ঠিত হ'ব আৰু অহাকালি 10 নৱেম্বৰত আমাৰ সিনিয়ৰ খেল অনুষ্ঠিত হ'ব। আৰু এই খেলখনত আমি দেখিছোঁ চৰাইদেউৰ পৰা আদি কৰি ওদালগুৰি টংলা তাৰপিছত আপোনাৰ বজালি বাক্সা আদি বিভিন্ন দলে আহি অংশগ্ৰহণ কৰিছে। আৰু আমাৰ লক্ষ্য হ'ল কি আমাৰ নিচিনা অসমৰ নিচিনা নতুনকৈ উঠি অহা ৰাগবিক জনপ্ৰিয় কৰা। আৰু ইতিমধ্যে আমি অসম টিম হিচাপে আমি বহুবাৰ আমি বাহিৰত অংশগ্ৰহণ কৰি আহিছোঁ, কিন্তু ৰাগবিটো যাতে চুকে কোণে অসমত বিয়পি পৰে আৰু অতি জনপ্ৰিয় খেল হিচাপে চিহ্নিত কৰিব পাৰে, তাৰ কাৰণে অল ইণ্ডিয়া ৰাগবি ফেডাৰেশ্যনে তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যসূচী আয়োজন কৰিছে, আমাক উৎসাহিত কৰিছে। আৰু এই খেলখনত অল ইণ্ডিয়া ৰাগবিৰ লগতে চাই আছে, জড়িত হৈ আছে, লগতে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগো আছে। আৰু অসম ৰাগবি সন্থাৰ তত্বাৱধানত আমি তামুলপুৰ জিলা ৰাগবি সন্থাই এই খেলখন আয়োজন কৰিছোঁ। সিনিয়ৰ জুনিয়ৰ দুটা শাখাত কিমানটা দলে অংশগ্ৰহণ কৰিছে? এতিয়ালৈকে আমাৰ দুইটা শাখাত প্ৰায় 24টা দলে, তিনিটা শাখাত 24টা দলে অংশগ্ৰহণ কৰিছে। আৰু ইয়াতে ফাৰ্ষ্ট প্ৰাইজ থাকিব 50,000, যি দলে প্ৰথম স্থান দখল কৰিব, আৰু দ্বিতীয় দল পাব 30,000 আৰু তৃতীয় দলে 20,000 পুৰস্কাৰ পাব। নতুন প্ৰজন্মক ৰাগবি খেলটোৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কি আহ্বান জনাব? হয়, আমাৰ ইয়াতে খেল চলাবৰ কাৰণে সুদূৰ বোম্বেৰ পৰা মানুহ আহিছে, উৰিষ্যাৰ পৰা ৰাগবি ডেভেলপমেণ্ট মেনেজাৰ তেওঁলোক আহিছে, আৰু অসম ৰাগবি সন্থাৰ বিভিন্নজন বিষয়ববীয়া আহি উপস্থিত হৈছে। আমি আহ্বান কৰিম আমাৰ নিচিনা ঠাইত ৰাগবি খেল যি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে, এই ৰাগবি খেলৰ জৰিয়তে আমাৰ বহুত ল'ৰা ছোৱালীয়ে ইয়াতে মানে যি শাৰীৰিক অনুশীলন কৰে তাৰ জৰিয়তে তেওঁলোকে ইতিমধ্যে অসমৰ পাৰ হৈ অসমৰ সীমা পাৰ হৈ তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে নাম উজ্বলাবলৈ সক্ষম হৈ আহিছে, আৰু বহুত সম্ভাৱনাময় খেলুৱৈ আমাৰ ইয়াতে সৃষ্টি হৈছে। আশা কৰিম আমি অনাগত দিনত আমাৰ নিচিনা জাগাৰ পৰা অসমৰ পৰা ইণ্ডিয়া টিমত ছিট লৈ আমাৰ অসমক গৌৰৱান্বিত কৰিব। আৰু এনেধৰণৰ প্ৰশিক্ষণৰ জৰিয়তে ৰাগবিৰ প্ৰশিক্ষণৰ জৰিয়তে আমাৰ ইতিমধ্যে বহুত ল'ৰা ছোৱালীয়ে চাকৰি, বিশেষকৈ আজি শাৰীৰিক অনুশীলন থকা চাকৰি আছে, যেনে পুলিচ, আৰ্মি বা এনেকুৱা ধৰণৰ শাৰীৰিক চৰ্চা কৰিব লগা চাকৰি আছে, তাত তেওঁলোকে অতি সহজতে তেওঁলোকৰ দক্ষতা দেখাবলৈ সক্ষম হৈছে, আৰু আমি উৎসাহী।